हेलो गाइस टेक्निकल आसामर डीडी चेनेलर अन्य এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো আজি আমি যেটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ আহিছো আপোনালোকে নিশ্চয় ভিডিঅ'টো টাইটেল আৰু থাম্বনেল চাই ইতিমধ্যে অৱগত হৈছে। তো আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাব বিচাৰিছো যিসকলে এন্ড্ৰইড মোবাইল ইউজ কৰে আৰু তেওঁলোকৰ ডেটা বেলেন্স আছে সেইবিলাক যিবিলাকৰ ডেটা অতি সোনকালে শেষ হৈ যায়। সো আপোনালোকে ডেটা ইউজ কৰা নাই কিন্তু আপোনালোকৰ এমবি বেছিকৈ খৰচ হৈ আছে তেনেহলে আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো। তো আপোনালোকে প্ৰথমতে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক আৰু আপোনালোকে কেনেকৈ আপোনালোকৰ ডাটা সংৰক্ষিত কৰিব পাৰিবে সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম। তো আপোনালোকক মোবাইলত থকা যিকোনো এটা আপোনালোকৰ নিশ্চয় মোবাইল আছে যদি তেনেহলে আপোনালোকৰ সেটিং অপশন আছে। আপোনালোকে সেটিং অপশনত জাস্ট এটা ক্লিক কৰিব। তো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে আমি ইয়াতে সেটিং অপশন আছে। এই সেটিং অপশনত প্ৰথমতে আমি ইয়াতে এটা ক্লিক কৰি লম, ঠিক আছে। তো আপোনালোকে নিজৰ সেটিং অপশনটো ওপেন কৰি লব। তো সেটিং অপশনটো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে সার্চ অপশন। ইয়াতে আপোনালোকে সিম্পলি সার্চ কৰিব ডেটা বুলি সার্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুনকৈ এটা পেজ ওপেন হৈ আহিব, ঠিক আছে। এনে ধৰণৰ পেজটো ওপেন হ'ব। তাৰ পিছত আপোনালোকে সিম্পলি ইয়াতে অপশনটো দেখা পাইছে ডেটা ইউজ। এইটো অপশনত আপোনালোকে সিম্পলি এটা জাস্ট ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা পেজ এনে ধৰণৰকৈ ওপেন হ'ব। আপোনালোকৰ মোবাইলত যিমানবিলাক এপ আছে সেই সকলোবিলাক এপ ইয়াতে শো কৰিব, ঠিক আছে। তো আপোনালোকে ইয়াতে আছে ফেসবুক, সিস্টেম এপস, ইনষ্টাগ্ৰাম, টুইটাৰ, এই সকলোবিলাক এপস ইয়াতে আহিব। হোৱাটছআপ, আপোনালোকৰ যিমানবিলাক এপ আছে ইয়াতে ওপেন হৈ আহিব। তাৰ পিছত আপোনালোকে এটা কাম কৰিব, আপোনালোকে যিকোনো এটা এপত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ পেজটো ওপেন হৈ আহিব। তাৰ পিছত আপোনালোকে যদি তলৰ ফালে স্ক্ৰল কৰে তেনেহলে আপোনালোকে সিম্পলি ইয়াতে দেখা পাব বেকগ্ৰাউণ্ড ডাটা। আপোনালোকে এইটো অপশন দেখা পাইছে তাৰ ৰাইট সাইডত এইটো অন হৈ আছে। এইটো আপোনালোকে সিম্পলি অফ কৰি দিব। অফ কৰাৰ পিছত আপোনালোকে ইয়াতে ওকে কৰি দিব। ওকে কৰাৰ পিছত আপোনালোকৰ যি বেকগ্ৰাউণ্ড ডাটা আছে তেনেহলে আপোনালোকৰ এই বেকগ্ৰাউণ্ড ডাটাটো আর ইউজ নহয়, ঠিক আছে। তো আপোনালোকে যিমানখিনি ডেটা ইউজ কৰিব সিমানখিনি ডাটা আপোনালোকে শেষ হ'ব। আপোনালোকৰ বেছি ডেটা ইউজ খৰচ নহয়, ঠিক আছে। তো আপোনালোকে এনেকৈ সকলোবিলাক এপছৰ বেকগ্ৰাউণ্ডটো অফ কৰি ল'ব। এনে ধৰণে আপোনালোকে ডেটা সংৰক্ষণ কৰিব। আপোনালোকে যিমানখিনি ডেটা ইউজ কৰিব সিমানখিনি ডাটা আপোনালোকে খৰচ হ'ব, ঠিক আছে। ইয়াতকৈ বেছি আপোনালোকৰ খৰচ নহয়। তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। যদি ভিডিঅ'টো চাই আপোনালোকক উপকৃত হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনালোকে জানে যে আমি আপোনালোকৰ কাৰণে এনে ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰমেটিভ ভিডিঅ'বিলাক সদায় লৈ আহি থাকোঁ। তো আপোনালোকে সিম্পলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈকে আমি এইখিনিতো তেনেহলে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।